কলিয়াবৰ চাহ বাগিচা, আমগুৰি চাহ বাগিচা, চিকনি চাহ বাগিচা, হাতীগাঁও চাহ বাগিচাকে আদি কৰি যি বনাঞ্চলৰ লগত লাগি থকা গাঁও যিবিলাক আছে, সেই গাঁৱৰ মানুহখিনি নিৰাপত্তাৰ বাবে আজি বন বিভাগে যি ধৰণে ব্যৱস্থা ল'ব লাগিছিল আজি তেওঁলোকে ল'ব পৰা নাই। আৰু কেইবাটাও মানুহ আজি বনৰীয়া জীৱ জন্তুৰ পৰা মৰিব লগা হৈছে। আজি যোৱা কেইদিনমান আগতে আপোনালোকে নিশ্চয় গম পায়, কলিয়াবৰ চাহ বাগিচাত বাঘে আক্ৰমণ কৰি বাঘে মানে মানুহ এজনক ডাইৰেক্ট ভক্ষণ কৰিছে। এতিয়া যোৱাকালিৰ কথা, হাতী গৈ পেলাই ঘৰৰ ভিতৰৰ পৰা টানি আনি মানুহ মাৰিছে। গতিকে এনেধৰণৰ ঘটনাবিলাক ঘটি গৈ আছে। কিন্তু অসম চৰকাৰে হওক বা বন বিভাগেই হওক, আজি বন মন্ত্ৰীয়ে একো এটা ব্যৱস্থা ল'ব পৰা নাই। অথচ আমি কলিয়াবৰ চাহ বাগিচাত 1 বছৰ ধৰি পেলাই বাঘৰ উৎপাত হৈছে, কিন্তু এই বাঘ নিৰাপত্তাৰ কাৰণে যি ধৰণে বন বিভাগে ব্যৱস্থা ল'ব লাগিছিল কিন্তু তেওঁলোকে ল'ব পৰা নাই। আৰু পিঞ্জৰা এটা লৈ, ছাগলী এটা লৈ বন বিভাগে গৈ পেলাই তাত বাঘ ধৰিব যায়, কিন্তু মানুহ যে মাৰি গৈ আছে সেই কথাটো কিন্তু তেওঁলোকৰ কাণত পৰা নাই। গতিকে মানুহৰ জীৱনতকৈ বেছি মূল্যৱান কি জীৱ জন্তুৰ নেকি? গতিকে এইটো এটা প্ৰশ্নবোধক হৈছে। এতিয়া আমাৰ মানুহখিনিৰ নিৰাপত্তা নোহোৱা হৈছে। যিবিলাক মানে কাজিৰঙা দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰি আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ বসবাস কৰি আছে। ইয়াত আমাৰ চাহ জনগোষ্ঠীৰ লোক বসবাস কৰি আছে, কাৰ্বি জনগোষ্ঠীৰ লোক বসবাস কৰি আছে, আদি অন্যান্য বিভিন্ন জাতি জনগোষ্ঠীৰ বসবাস কৰি আছে। কিন্তু এওঁলোকৰ সুৰক্ষাৰ ব্যৱস্থা কিন্তু তেওঁলোকে ল'ব পৰা নাই। গতিকে অসম চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ। আজি অসম চৰকাৰ যে বিফল হৈছে মানুহক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত, এই কথাটো স্পষ্ট হৈ পৰিছে। গতিকে অনতিপলমে এই মানুহখিনিৰ পৰ্যাপ্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰাৰ উপৰিও মানুহখিনিৰ নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰিব বুলি পেলাই আমি আহ্বান জনাইছোঁ। অন্যথা কিন্তু আমি জংগী আন্দোলন কৰিবলৈ বাধ্য থাকিম। Go back!